লগা আমি এটা ভাত খাম দে ভাত খাই কিনে আমি একেলগে হ'ম তাৰ পিছত আমি খেলবা যাম হ'ব ভাত খাবি খাম দে একেলগে ও জিজ্ঞাশ্ৰী তো পুতলাৰ লগত খেলি আছা চাও পুতলাটো এবাৰ নেদু তোক লাৰবা মই ইমান ধুনীয়া পুতলাটো কিনি আনছো মুঠে তই লেতেৰা কৰি দিবি আৰু যে তই পুতলাটো চাবা খুদছা চাও তোৰ দুখন হাত ইস ইমান ধুলা লাগি আছে নৰা দে মোৰ পুতলাটো লাৰবা লেতেৰা হৈ যাব ক'তনো ধুলা লাগি আছে মই দেখোন আহোঁতে হাতখন ধুয়ে আহিছিলোঁ আৰু চিধা তহঁতৰ তাতে আহিলোঁ তই যদি এনেকৈ কৈছা তেনেহ'লে মই হাতখন ধুই কিনে তোৰ পুতলাটো লাৰু দে এই তাতে পানী আছে নে যা দে মই বা কিয় লাৰবা দিম ইমান দামী দি কিনি আনছো মই এতিয়া হাতটো ধুই ল'লোঁ এতিয়াতো তাই মোক পুতলাটো লাৰবা দিবাই লাগিব চা এতিয়া হাতটো ধুইছোঁ এতিয়াতো লাৰবা দি তই মোৰ পুতলাটোৰ পিছত ইমান লাগি আছা নেদু মই লাৰবা আৰু চাও ক'ত হাত ধুইছা চা তই চাবোন দি হাতে ধোৱা নাই দেখিলে গম পাই নেদু লাৰবা হা তই পুতলাটোৱে লাৰবা নেদা তোৰ পুতলাটোক লৈ কিনে ইমান অহংকাৰ আৰু তোৰ বাহানাও কমি নাহে একবাৰ কবি হাত ধুই আহ একবাৰ কবি চাবোন লগাই আহ নেদা যদি নেদু বুলি ক'ব লাগে না কিয় ইমান বাহানা বনাই আছা ৰ মই এটা পুতলা কিনি আনিম নতুন আৰু তোক দেখাই আছোঁ ৰ তই ইয়াতে ৰখি থাক মই এইমাত্ৰ আহি আছোঁ বৰগতে নতুন পুতলা কিনি দেখা পাইছি মই চাওঁ নহয় কি নতুন পুতলা কিনে তাই ময়ো পুতলা আনলোঁ এতিয়া জিজ্ঞাসীক দেখাম ৰ তাই যে পুতলাটোক লৈ কিনে বহুত অহংকাৰ দেখাইছিল এতিয়া ময়ো আনলোঁ নহয় এতিয়া তাই কেনেকৈ নেদে পুতলাটো লাৰবা ময়ো চাওঁ ৰ দিবাই লাগব এতিয়া অ' জিজ্ঞাসী এই চা ময়ো আনলোঁ পুতলা এটা কিনি হে তইতো কি পুতলা আনছায়ে 20 টকা দামৰ পুতলা কিজানি আৰু শুন তই ইমান সৰু পুতলাটো দি কিনে তই ইমান ডাঙৰ পুতলাটো লাৰবা নৰা মোৰ এইটো কিমান দাম লৈছি জানা 500 টকা লৈছি নেদু তোক লাৰবা আৰু তোৰ ইমান দামী পুতলা কিনাৰ কেপাচিটিও নাই গম পালি মই সেইটো কথা ভালকে জানো তোক মই সেইকাৰণে কৈছিলোঁ যে তই কি পুতলা কিনা মই চাই লওঁ বুলি কিয় নহ'ব কেপাচিটি আমাৰো কেপাচিটি আছে সেই বুলি তই পুতলাটোক লৈ কিনে ইমান অহংকাৰ দেখাই আছা আজিকালি তোৰ অহংকাৰো বহুত হৈছে ইমান অহংকাৰ কৰাটো ভাল নহয় এই সামান্য পুতলাটোৰ কাৰণে তই মোক আজি ইমান কথা শুনাই দিলি মোৰ মনটোৱে বেয়া লাগি গৈছে মই ঘৰতে যাওঁ যা যাগে তোক কোনোবাই ধৰি ৰাখছি নেকি বেছি কৰে ঐ জিজ্ঞাসী ৰচোন বাৰ্থডেত যাই আছা নেকি বাৰ্থডেত যাম যাওঁ ময়ো যাই একেলগে যাম দে বাৰ্থডেত যাবি তই এনকে অলপ তই নতুন কাপোৰ পিন্ধি যা এইটো নতুন কাপোৰে হয় নতুন কিনছো এইটো নতুন কাপোৰ এইটো নতুন কাপোৰ পাইছা তই এইটো কিজানি 500 টকা নতুন কাপোৰ এইগিলাখনক কয় 5000 টকা লৈছি কাপোৰক লৈ কি আছে কাপোৰে মই নতুন কাপোৰে পিন্ধছো এইটো কালিয়ে কিনি আনছো হা তই কালি কিনি আনছা তই যদি কালি কিনি আনছা তই কিন্তু চইচ একদম নাজনা দে এটা কাম কৰোঁ দে মই যাই থাকোঁ তই পিছে পিছে আহি থাক তোৰ লগত যাব মোৰ লাজ লাগেতো মইহে পিন্ধছো কাপোৰযোৰা তোৰ আৰু কিহৰ লাজ লাগে তই চিধা চিধা কৈ নেদে কিয় মোৰ লগত যাবা তোৰ ইচ্ছাই নাই তোৰ লগত যাব মোৰ ইচ্ছাই নাই তই আহা যদি আহিবি নাহা যদি নাই মই যাই থাকোঁ ইমান অহংকাৰী কিহক লৈ বা ইমান অহংকাৰী দেখাই মুনু মুনু ল বেগটো যা টিউশ্যন যা টিউশ্যনত যাম ৰ মা তই মোক কিয় সদায় মুনু বুলি মাতি থাকা সেনেকৈ নামাতবি মই মস্ত বেয়া পাওঁ কিবা ককা আইতা দিনৰ মানুহহেন লাগে সেনেকৈ নামাতবি মোৰ এটা ধুনীয়া চাই নাম আছে তো সেইটো দি মাতবি মুনু মুনু ধুনু মুনু ইনকে কাক মাতা যায় না যাক বেছিকে মৰম কৰা যায় তাক মাতা যায় তই বুজি নাপা দে সৰু আছে না নালগে মোক সেনেকৈ মাতবা সেনেকৈ মাতলি মই এইবাৰ ষ্টেণ্ডাৰ্ডটো কমি যোৱান পাওঁ মই যাওঁ এতিয়া টিউশ্যনত সেই আপিটোৰ লগত যে কি হ'ব মোৰ একো বুজিয়ে নাপায় মোৰতো 2 দিন টিউশ্যন খতি গেল এতিয়া নোটছবিলাক মই কাৰ পৰা ল'ম এইওতো ইমান অহংকাৰী দিয়ে বা নেদে হ'লেও এবাৰ সুধি চাওঁ ৰ কি ঠিক দিবা পাৰে ঐ জিজ্ঞাশ্ৰী ৰচোন কি হ'ল মই যে 2 দিন টিউশ্যন খতি কৰিছোঁ তাই নোটছখিনি মোক দিচোন নোটছ লাগে তই টিউশ্যন খতি কৰিছা সেইটো তোৰ দোষ মই দিবা নোৱাৰোঁ দে মই ইমান কষ্ট কৰি লিখছোঁ আৰে একো নহয় দে না তোৰো কেতিয়াবা খতি হ'লে ময়ো দিম তোক মই টিউশ্যন কেতিয়াও খতিও নকৰোঁ তোৰ পৰা নোটো নলওঁ আৰু তোকো মই দিবা নোৱাৰোঁ আৰে কেনকে ক তোৰোতো কিবা কামত তোৰ ক্ষতি হ'ব পাৰে না টিউশ্যন তেতিয়া মই তোক সহায় কৰিম নোট দি কি তই মোক সহায় কৰিবি হ'ব দে তোৰ সহায় নালগে তোৰ মায়েৰে কৰে বেলেগৰ ঘৰত কাম আৰু দেউতাৰে কৰে বেলেগৰ ঘৰত হাজিৰা নালগে তই মোক সহায় কৰবা আৰু তোৰ নিচিনা মানুহৰ সহায় মই নলওঁ কালি বাৰ্থডেৰ কাৰণে চবকে মাতলোঁ এতিয়া অকল মনদীপকে মাতবা আছে ঐ মনদীপ শুনচোন কি কালি মোৰ বাৰ্থডে আছে তই যাবি হা আমাৰ তাতে
দে আহিবি কিন্তু দে আহিম যা এতিয়া চবকে মাতা হ'ল জিজ্ঞাসুতো মোৰ লগতে পঢ়ে তাইকো পাতি চাওঁ পিছে তাইৰ ইমান অহংকাৰী আহে বা নাহে মাতিও দিম দে আহিলি আহিব নাহিলি নাই হাউতা দেখোন মই এই কিবা এটা ক'বা আছিল বহিব নেদা নেকি বহিবি দে দে ব কি আহিছিলি কচোন মোৰ মানে কালি বাৰ্থডে মই চবকে মাতছোঁ তইতো মোৰ ক্লাছমেট হয় সেইকাৰণে তোক নামাতাতে কিন্তু কেনেকৈ থাকিম কিন্তু মোৰ কালি বাৰ্থডেত যাবি হা কি তই বাৰ্থডেত মান পাইছা তোৰো বাৰ্থডে পাইছা নেকি তহঁতৰ বাৰ্থডেত আৰু কি খুৱাবি কেইটামান বুট আৰু লাল চাহ তাৰে লগত কাটা বিস্কুটো খুৱাবি কৰক কৰককৈ যে উঠে তহঁতৰ পইচা পাতি নাই কিনো বাৰ্থডে পাতবি আৰু সেই বাৰ্থডেনো কোনোবাই খাই না আৰে কেনকৈ কৈছা ভালে ব্যৱস্থা কৰিম দে তই কেনেকৈ আশা কৰিলি মই তহঁতৰ বাৰ্থডেত যাম বুলি বহিবা দিবৰ কাৰণে এখন ভাল চেয়াৰ নাই মইনো তাতে যাই কি কৰিম মুনু তোক কি মই এই সংস্কাৰ দিছোঁ নেকি মানুহক কিনকে ব্যৱহাৰ কৰে তই নাজনা হা আজি যে তই যে তাইক যে সেনকে কৈছে তাই মনত কিমান দুখ পাইছে তই জানা না শুন মানুহে টকা পইচা লৈ কিনে ধনী হ'ব নালাগে সদায় মানুহে মনত ধনী হ'ব লাগে আৰু মানুহক পালে সদায় সুখ দিব লাগে দুখ দিয়াৰ চেষ্টা কৰিব নালাগে যি মানুহে আনৰ অন্তৰত আঘাত দিয়ে নহয় সেই মানুহক ভগৱানেও ক্ষমা নকৰে আৰু তোৰ কিহক লৈ ইমান অহংকাৰ হা কিহক লৈ তোৰ ইমান অহংকাৰ মুনু তোৰ বাৰ্থডেত কিনকে নাযাওঁ এই চাম যা এই লগত ময়ো যাম আণ্টি আহিব দিয়ক মই নাহোঁ দিয়ক আণ্টি নেক্সট টাইমৰ পৰা তই যদি এনেকৈ ব্যৱহাৰ কৰা নহয় মানুহক চাবি কিন্তু তোৰ কথা বহুত বেয়া হৈ যাব বল এতিয়া